হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে। তো আছাম ডেইলি আপডেট চেনেলটোলৈ আপোনালোকৰ চবকে স্বাগতম জনাইছোঁ। তো আজি আমি ডিছকাশ্যন কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন গাইডলাইনছ, যিটো অনলাইন এক্সাম হ'ব গুৱাহাটী ইউনিভাৰ্চিটিৰ। সকলো একদম সঠিকভাৱে আমি ডিছকাশ্যন কৰিম, যাতে কোনো ডাউট নাথাকে ল'ৰা ছোৱালীৰ যাতে পৰীক্ষা দিবলৈ। তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে শেষলৈকে চাব বিনা স্কিপ কৰি, তেনেহ'লে আপোনালোকৰ এটা ডাউটো নাথাকে অনলাইন এক্সাম লৈ, আৰু সব আজিৰ ভিডিঅ'তে আপোনালোকৰ ক্লিয়াৰ হৈ যাব। তো OTBE এইটো হ'ল এটা অ'পেন টেক্সট বুক এক্সামিনেশ্যন, মানে অ'পেন টেক্সট বুক এক্সামিনেশ্যন। ইয়াৰ লক্ষণীয় দিশসমূহ হ'ল এই OTBE পৰীক্ষাৰ অনলাইন মাধ্যমেৰে হ'ব। এইটো এটা অনলাইনৰ মাধ্যমেৰে পৰীক্ষা পতা হ'ব। এই পৰীক্ষাৰ সন্দৰ্ভত সৰ্বসাধাৰণতে হোৱাৰ নিচিনাকৈ কোনো ধৰণৰ কায়িক, ফিজিকেল আৰু অফলাইন কাৰ্যাৱলী নাথাকে। কোনো ধৰণৰ ফিজিকেল অফলাইন কাৰ্যাৱলী নাথাকে। প্ৰশ্নকাকত ডাউনলোড কৰাৰ পৰা পৰীক্ষা বহি আপলোড কৰালৈকে পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া মাত্ৰ অনলাইন মাধ্যমতে হ'ব। পৰীক্ষাৰ বহি আপলোড কৰা, পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া মাত্ৰ অনলাইন মাধ্যমতে হ'ব। সকলো পৰীক্ষা প্ৰাৰ্থীয়ে লাগতীয়া সকলো সা সঁজুলি যেনে কম্পিউটাৰ, স্মাৰ্টফোন ইত্যাদি নিজৰ কাৰণে আগতীয়াকৈ যোগাৰ কৰি ল'ব লাগিব। এইটো আপোনাৰ কম্পিউটাৰে হওক, ইণ্টাৰনেট হওক, স্মাৰ্টফোন হওক, সকলো বস্তু আপোনাৰ যোগাৰ কৰি ল'ব লাগিব, যাতে OTBE পৰীক্ষাত তেওঁলোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ সুকলমে অৱতীৰ্ণ কৰিব পাৰে। এইটো অতি গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা। গুৱাহাটী বিশ্ববিদ্যালয় এই সন্দৰ্ভত কোনো ধৰণৰ অভিযোগ গ্ৰহণ নকৰিব, কাৰণ গুৱাহাটী বিদ্যালয়ক আপুনি কোনো ধৰণৰ কমপ্লেইন কৰিব নোৱাৰিব যে আপোনাৰ ইণ্টাৰনেট নাই, মোবাইল নাই বা কম্পিউটাৰ নাই, এইবিলাক কোনো কমপ্লেইন কৰিব নোৱাৰিব। বিশ্ববিদ্যালয় এই গোটেই প্ৰক্ৰিয়াখিনি ছাত্ৰ ছাত্ৰীৰ মাজত দিছে। তাৰপিছত পৰীক্ষাৰ প্ৰক্ৰিয়াসমূহ আমি এতিয়া বুজাই দিওঁ আপোনালোকৰ। তো পৰীক্ষাৰ প্ৰক্ৰিয়াসমূহ হ'ল, সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ মোবাইল নম্বৰ বিশ্ববিদ্যালয়ৰ IUMS ব্যৱস্থা প্ৰণালীৰ জৰিয়তে অন্তৰ্ভুক্ত কৰিব লাগিব। এই ৱেবছাইটত অন্তৰ্ভুক্ত কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে অনুশীলনীৰ কাৰণে মুকলি কৰি ৱেবছাইট ভাগ লোৱাটো বাঞ্ছনীয়। আপোনালোকক যিটো ৱেবছাইট দিয়া হৈছে, এই ৱেবছাইটটোত ভাগ লোৱাটো বাঞ্ছনীয় হয়, মানে সকলোৱে ভাগ ল'ব লাগিব। তো ছাইডত আপোনাৰ লেফ্ট ছাইডত আপোনাৰ ইংলিছতো আছে। যিবিলাক ইংলিছত পঢ়িব খোজে ইংলিছতো পঢ়িব পাৰিবা, আপোনালোকে ইংলিছত পঢ়িও বুজিব পাৰিবা। তো আৰু আমি সবিশেষে জানিম OTBE পৰীক্ষা অনুষ্ঠিত হোৱাৰ দিনা, যিদিনা পৰীক্ষাটো অনুষ্ঠিত হ'ব, অনলাইন টেক্সট বুক পৰীক্ষাটো অনুষ্ঠিত হ'ব, প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ দিনা পৰীক্ষাৰ ৱেবছাইটত নিজৰ তথ্যৰ যোগেদি লগ ইন কৰিব লাগিব। আপোনাৰ যিটো মোবাইল নম্বৰ, পাছৱৰ্ড আছে, সেইটো দি লগ ইন কৰিব। প্ৰতিজন পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকত নিজৰ কম্পিউটাৰ বা স্মাৰ্টফোনত ডাউনলোড কৰিব লাগিব। আপোনাৰ কম্পিউটাৰ বা স্মাৰ্টফোনৰ লগে লগে প্ৰশ্নকাকত ডাউনলোড কৰিব। প্ৰতিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষাৰ উত্তৰ নিজৰ হাতেৰে বগা A4 সাইজ আকাৰৰ কাগজ সবিশেষে জানিবলৈ মানে A4 সাইজৰ কাগজত আপোনাৰ লিখিব লাগিব। আৰু কাগজৰ ফৰ্মেটটো কেনেকৈ হ'ব, মই এইটো গোটেইখিনি ডেছক্ৰিপশ্যনত দি দিম ফৰ্মেটটো। আপোনালোকে তাৰ পৰা ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। 10টা পেজ হয়, 10টা পেজ ডাউনলোড কৰি ল'ব। আৰু তাতে আপোনালোকে লিখি কেনেকৈ স্কেন কৰিব লাগে, এইটো কেনেকৈ আপলোড কৰিব লাগে, এইবিলাকো যদি জানিব লাগে আপুনি কমেণ্ট কৰক। নেক্সট ভিডিঅ'ত আপোনালোকক এইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিম মই। তো নেক্সট আমি পঢ়োঁ যে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পৃষ্ঠাবোৰ স্কেন, PDF ফাইল, ডকুমেণ্টছ ফাইললৈ পৰিৱৰ্তন কৰিব। তাৰ কাৰণে তলত চাওক, পৰীক্ষাৰ তলত চাব দিছে, প্ৰতিটো OTBE পৰীক্ষাৰ কাৰণে প্ৰশ্নকাকত পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে ডাউনলোড কাৰণে উপলব্ধ হ'ব। যদি আপোনাৰ প্ৰশ্নকাকত আছে, এইটো 30 মিনিট আগতে আপুনি পাই যাব, মানে ৱেবছাইটত পাই যাব। পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ আৰম্ভ হোৱাৰ 30 মিনিট পাছৰ পৰীক্ষাৰ শেষ হোৱাৰ 1 ঘণ্টা পাছলৈ উত্তৰ বহি আপলোড কৰিব পাৰিব। মানে উদাহৰণস্বৰূপে যদি পৰীক্ষাৰ সময়সীমা 9 বজাৰ পৰা 12 বজালৈকে হয়, তেন্তে প্ৰশ্নকাকতখন 1 ঘণ্টা আগতে 8 বজাতে আপুনি ডাউনলোড কৰিব পাৰিব। আৰু পৰীক্ষাৰ বহীটো আপুনি 9:30 বজাৰ পৰা পৰীক্ষা 13 বজালৈকে আপলোড কৰিব পাৰিব। মানে 1টা বজালৈকে আপুনি আপলোড কৰিব পাৰিব। 12টালৈকে আপোনাৰ সময়সীমা থাকিব আৰু আপুনি 1টা বজালৈকে এইটো আপলোড কৰিব পাৰিব। মানে 1 ঘণ্টা বেছি আপোনাৰ হাতত সময় থাকিব। 1 ঘণ্টাৰ 1টা বজাৰ পিছত আপুনি আপলোড কৰিব নোৱাৰিব। তো আপলোডৰ উৰ্ধ্বসীমাসমূহ, পৰীক্ষাৰ অন্তত পৰীক্ষাৰ্থীয়ে উত্তৰ বহীৰ পৃষ্ঠাবোৰ উপযুক্ত এপছৰ যোগেদি কেনেকৈ কৰিব তাৰ নিৰ্দেশনা চাওক। PDF ফাইল, আৰু PDF ফাইলখন 5 MBৰ বেছি হ'ব নোৱাৰিব। পৰীক্ষাৰ্থী এবাৰ PDF ফাইল আপলোড কৰাৰ পিছত দ্বিতীয়বাৰ আকৌ PDF ফাইল, তো এইবিলাক PDF ফাইল আপলোড কৰিব নোৱাৰিব। একবাৰ
আপলোড কৰাৰ পিছত আৰু আপলোড কৰিব নোৱাৰিব। সেই এইটো অতিশয় গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া কথা পৰীক্ষাৰ্থীজনে যাতে এই গোটেই প্ৰক্ৰিয়াত আগতে অনুশীলন কৰে যে আপুনি একবাৰ PDF ফাইলটো আপলোড কৰিছে আৰু নেক্সট বাৰ আপলোড কৰিব নোৱাৰিব। তো এইটো আপুনি ভালকৈ চাব আৰু PDF ফাইল 5 MBৰ ওপৰত যাতে নহয়, 10টা পেজ আপোনাৰ 5 MBৰ ওপৰত যাতে নহয়। তো পেজ কেইটা মই তলত ডেছক্ৰিপশ্যনত দি দিম কেনেকৈ পেজ কেইটা হ'ব আৰু এইটো আপুনি ডাউনলোড কৰি প্ৰিণ্ট কৰি তাতে লিখি আপুনি স্কেন কৰি পঠাব পাৰিব। তো এইটো কেনেকৈ কৰিব সেইটোৰ কাৰণে মই এটা নেক্সট ভিডিঅ' বনাই দিম। তো বলক আৰু ডিটেইলছসমূহ আমি ভালকৈ মানে তথ্যকেইটা ভালকৈ পঢ়ি লওঁ। তো আৰু বেছি নাই, OTBE 2021 প্ৰশ্নকাকত মাৰ্ক সাধাৰণ গতানুগতিক প্ৰশ্নকাকতৰ 70% হ'ব, মানে 70% হ'ব। উদাহৰণস্বৰূপে গতানুগতিক প্ৰশ্নকাকতৰ 100 হয়, তে OTBE 2021 প্ৰশ্নকাকতৰ হ'ব 70, মানে 70 মাৰ্কৰ আপোনাৰ এক্সামটো হ'ব। কিন্তু পৰীক্ষাৰ্থীসকলে এইটো মন কৰা উচিত যে বলক উত্তৰ বহীৰ নমুনা এই পৰীক্ষাৰ এটা অন্যতম গুৰুত্বপূৰ্ণ কাৰ্য হ'ল পৰীক্ষাৰ উত্তৰ বহী তৈয়াৰ কৰা। এই ক্ষেত্ৰত এজন পৰীক্ষাৰ্থীয়ে অতি সাৱধানেৰে গোটেই প্ৰক্ৰিয়াত মনোনিৱেশ কৰা উচিত। পৰীক্ষাৰ্থীসকলৰ কাৰণে সেয়েহে উদাহৰণমূলকভাৱে 10 পৃষ্ঠাৰ এখন উত্তৰ বহীৰ নমুনা তৈয়াৰ কৰা হৈছে। উত্তৰ বহীৰ নমুনা 1 পৃষ্ঠাৰ পৰা ডাউনলোড কৰিব পাৰিব। মই উত্তৰ বহীৰ নমুনাটো তলত ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকক অলৰেডি ক'লোৱে। তো তাৰ পৰা ডাউনলোড কৰি ল'ব। A4 সাইজৰ 10টা পেপাৰ হয়। তো এইটো ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। তো উত্তৰ বহীৰ তাতে আপোনাৰ ছাবজেক্ট কোড লিখিব, পঞ্জীয়ন নম্বৰ লিখিব, ৰোল নম্বৰ লিখিব, পেপাৰ কোড লিখিব, সকলোবোৰ লিখিব তাতে। তো এইটোতো আমি বুজিলোৱে। আৰু PDF ফাইল বনাই এইটো আপলোড কৰিব লাগিব। PDF ফাইল যিটো বনাব তাতে 5 MBৰ বেছি হ'ব নোৱাৰিব। আপুনি 10টা পেজে লিখক বা 11টা পেজে লিখক, যিমান পেজে লিখে আপোনাৰ, কিন্তু 5 MBৰ ওপৰত আপোনাৰ PDF ফাইলটো হ'ব নোৱাৰিব। 5 MBৰ ওপৰত যদি হৈ যায় তেনেহ'লে এইটো আপুনি আপলোড কৰিব নোৱাৰিব, মানে ৱেবছাইটত আপুনি আপলোড কৰিব নোৱাৰিব। তো এইটো সঠিকভাৱে ইয়াতে জনাই দিয়া হৈছে। তো আপোনালোকে এইটো মন কৰিব যে 5 MBৰ ওপৰত যাতে নহয়। তো নেক্সট আমি পঢ়োঁ গুৰুত্বপূৰ্ণ নিৰ্দেশিকা। পৰীক্ষাৰ্থীসকলে নিজৰ স্মাৰ্টফোন অথবা কম্পিউটাৰৰ উপযুক্ত এপছ ব্যৱহাৰ কৰাটো অনিবাৰ্য। বহুতকেইটা এপছ দিয়া হৈছে। তো মই নেক্সট ভিডিঅ'ত এই এপছ কেইটাৰ নামো কৈ দিম, কি এপছ আছে যিটো দি আপুনি স্কেন কৰিব পাৰিব আৰু স্কেন কৰি মানে তথ্যবোৰ আপলোড কৰিব পাৰিব। এইটো গুৰুত্বপূৰ্ণ, পৰীক্ষাৰ্থীসকলে যেন উত্তৰ বহী ফটোগ্ৰাফ লৈ তাক আকৌ স্কেন নকৰে। ফটোগ্ৰাফ লৈ স্কেন নকৰিব, নহ'লে ফটোগ্ৰাফ ল'লে এটা ফটোগ্ৰাফ জানে আপুনি 2 MB হৈ যায়, তেনেহ'লে আপুনি স্কেন কৰিলে আৰু 5 MBৰ ওপৰত আপোনাৰ হৈ যাব। কিন্তু 5 MBৰ ওপৰত হৈ গ'লে আপোনাৰ এইটো আৰু পিছত আৰু আপলোড নহয়। তো স্কেন কৰাটো সদায় পৃষ্ঠাখন ক'লা বগাকে স্কেন কৰা উচিত। ক'লা বগাকে স্কেন কৰিব, ৰঙীন নকৰিব, কাৰণ ৰঙীন কৰিলে বহুত MB হৈ যাব আৰু 5 MBৰ বেছি হৈ যাব, তেনেহ'লে আপুনি আৰু আপলোড কৰিব নোৱাৰিব। তো এইবিলাক বস্তু ন'টিফিকেশ্যনত দি দিছে যাতে আপুনি সকলোবোৰ বস্তু ভালকৈ পঢ়ি লয়। আৰু ন'টিফিকেশ্যনটোও মই তলত দি দিম। তো তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব এই গোটেই ন'টিফিকেশ্যনটো, আৰু আপুনি এইটো প্ৰিণ্ট কৰি ভালকৈ পঢ়িব, বা আপুনি মোবাইলতে ভালকৈ পঢ়ি ল'ব। আৰু A4 সাইজ পেপাৰকেইটা আপুনি প্ৰিণ্ট কৰি ল'ব, ভালকৈ প্ৰিণ্ট কৰি ল'ব। তাতে আপুনি ভালকৈ A4 সাইজ পেপাৰকেইটাত লিখিব আপোনাৰ উত্তৰবোৰ আৰু স্কেন কৰি আপলোড কৰি দিব। তো কেনেকৈ স্কেন কৰিব লাগে, কোনটো ছফ্টৱেৰ ইউজ কৰিব লাগে, সেই সকলোবোৰ কথা আমি নেক্সট ভিডিঅ'ত জানিম। যদি এই ভিডিঅ'টোত যদি আমাৰ 30টা লাইকৰ ওপৰত হয়, তেনেহ'লে আমি নেক্সট ভিডিঅ'টো বনাম। আশা কৰিছোঁ বন্ধু বান্ধৱীসকল যে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে যদি লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধুহঁতৰ লগত, আৰু চেনেলটোত আপুনি নতুন হ'লে ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ। জয় অসম।